আজি মই চাবলৈ যাম 22 কেজিৰ বৰালি মাছ লগত আহিব বিখ্যাত ইউটিউবাৰ #ডিম্পু বৰুৱা হাই হেল্ল' ওয়েলকাম টু মাই ইউটিউব চেনেল ঠেংগাইৰে গৈ আছো পাই যাম আৰু খোজকাঢ়িয়ে যাম আজি কোনো কথা নাই আমাৰ গাঁৱতে যেতিয়া আৰু খোজকাঢ়ি গৈ কিনে পাই যাম কিছু দূৰ গৈ মই ল'ব লাগিব লেফট টাৰ্ণ এয়া পাই গ'ল লেফট টাৰ্ণ লৈ লওঁ এয়া পামেই আৰু এতিয়া এনেকৈ গৈ থাকোঁতে দেখা পালোঁ দুজন ভাইকে কাম কৰি আছে পাব হৈছে পুখুৰীটো বেছি ডাঙৰ নহয় দেই ইয়াত আছে 22 কেজি বৰালি মাছ 22 কেজিৰ বৰালি মাছ পুখুৰী মাছ চাবলৈ আহি থাকোঁতেই দেখা পালোঁ বোকা পৰা কুমিৰা দেখা পোৱাই কুমিৰা এইটোৱে পুখুৰী আপোনালোকে দেখা পাইছে চাৰিডাল খুঁটি আছে ইয়াৰ মাজত আছে গুদাৰ বস্তা ৰাতিপুৱা দিয়া হয় এইটোৱে পুখুৰী ইয়াত আছে 22 কেজিৰ বৰালি খাদ্যৰ কাৰণে আছে সৰু সৰু মাছ খাইছেই কিন্তু ডাঙৰ মাছটো নহয় দেই #ডিম্পুদা আহি আছে আপোনালোকে কিছু সময় অপেক্ষা কৰক আপোনালোকে এটা বস্তু চাওক এইখন জেওৰা দিছিল মাছটোৰ কাৰণে 6 দিন আগত মাছটোৱে জঁপিয়াই ভাঙিলে জেওৰা মাছটো দিয়াৰ কাহিনীটো আপোনালোকৰ শুনিবলৈ নিশ্চয় ইচ্ছা গৈছে তেতিয়াহ'লে শুনক এইদিনাখন আমাৰ গাঁৱৰ 6জনমান মানুহে মাছ ধৰিবলৈ গৈছিল মাছ মাৰিবলৈ গ'লে বিভিন্ন ধৰণৰ মাছ পায় তাৰ মাজতে পাই গৈছিল মই দেখিবলৈ খোজোৱা বৃহৎ বৰালি মাছটো বৃহৎ মাছটোৰ ওপৰত জঁপিয়াই পৰিল সেই 6জন মানুহ ততাতৈয়াকৈ প্ৰকাণ্ড মাছটো দাঙি লৈ আহি এই পুখুৰীটোত দিয়া হ'ল মাছটো এতিয়া শুই আছে গধূলি উঠিব মাছটোৰ কাৰণে খাদ্য নানিলোঁ কেনেকুৱা লাগিল মোৰ কাহিনীটো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব নিজৰ বুলি ভাবি চেনেলটো ছাবস্ক্ৰাইব কৰিব দ্বিতীয় ভিডিঅ' আহি আছে সেইটো ফানি ভিডিঅ' হ'ব নতুন চেনেল চাই থাকিব বুলি আশা থাকিল আপোনালোক থেংক ইউ গাইজ থেংক ইউ